ৰমলা বাই, ৰাতিপুৱাই কোনফালে যাওঁ তই? মই বাবুকণৰ ঘৰৰ পৰা আহোঁগৈ অ'। কালি সি অটো চলাই থাকোঁতে বোলে এক্সিডেণ্ট হৈছিল আৰু ওচৰতে থকা মানুহবোৰে তাক হস্পিটেললৈ লৈ গৈছিল, কিন্তু সি নাবাচিল, গম পাৱনে? সেয়ে ভাবিলোঁ ল'ৰা ছোৱালীকেইটাইনো কি কৰি আছে, খবৰ এটা লৈ আহোঁগৈ। অঁ হয় নেকি? মই এক্সিডেণ্ট হোৱাৰ কথা গম পাইছিলোঁ, কিন্তু সি যে দোকান মই গম নাপাওঁ নহয়। বেয়া লাগিলেও খবৰটো শুনি। তই যা যা সোনকালে যা, মই এপাক যাম ল'ৰা ছোৱালীকেইটাৰ খবৰ এটা লৈ আহিবগৈ লাগিব। তই আহিবি তেতিয়া, মই তাক গৈ থাকোঁ দে। তহঁত দুটাই এনেকৈ মন মাৰি নাথাকিবি, মোৰ বৰ বেয়া লাগে তহঁতি এনেকৈ থাকিলে। মা দেউতা ঢুকাল যদিও মই আছোঁ নহয়, মই থকালৈকে তহঁতক কষ্ট পাবলৈ নিদিওঁ। দুইটা ভালদৰে থাকিবি আকৌ। কিন্তু এতিয়াৰ পৰা আমি কেনেকৈ চলিম বা? আৰু আমাৰ পঢ়া শুনাৰ খৰচ কোনে দিব? মা কেতিয়া ঢুকাল আমাৰ মনতেই নাই। আৰু চাচোন, এই সাধাৰণ এক্সিডেণ্টতে দেউতাই আমাক এৰি থৈ গুচি গ'ল। ভগৱান ইমান নিষ্ঠুৰ নে? আমাক এনেকৈ নিথৰা কৰিব লাগেনে? তহঁত দুটাই সেইবোৰ একো চিন্তা নকৰিবি, মই আছোঁ নহয়। আৰু শুন, এতিয়াৰ পৰা আৰু মই পঢ়া শুনা নকৰোঁ, দেউতাৰ অটোখনকে চলাম। তহঁত দুটাই ভালদৰে পঢ়া শুনা কৰিব লাগিব, আৰু তাৰ কাৰণে যি কৰিব লাগে সেই সকলোখিনি কষ্ট মই কৰিবলৈ সাজু আছোঁ। অঁ মুনুকান, ঘৰত আছনে? ভণ্টি, কোনোবা আহিছে নেকি? কোননো, সোমাই আহকচোন। অঁ খুৰী দেখোন, ক'ৰবালৈ গৈছিলে নেকি? নাই অ', তহঁতৰ ঘৰলৈহে আহিছিলোঁ। কালি দেউতাৰ কথাটো শুনিলোঁ, মনটো বৰ বেয়া লাগিলোঁ। মানুহটো বৰ ভাল আছিল। কি কৰিবি আৰু, ভগৱানে যি ভাল দেখে সেয়াটো কৰিবই। ভাবিলোঁ তহঁতৰ খবৰ এটাকে লৈ আহোঁগৈচোন, কিনো কৰি আছ তহঁতে। কি কৰিম আৰু খুৰী, ইহঁত দুটাই বৰ মন চন মাৰি আছে। সেয়ে তাহঁতক বুজাইছোঁ, দেউতা গ'লেও মই আছোঁ নহয় তহঁত দুটাক চাবলৈ। তহঁতি বোলো চিন্তা নকৰিবি। তাকে সিহঁতৰ লগত সেইবোৰকে কথা পাতি আছিলোঁ। তহঁতি ভালদৰে থাকিবি, আৰু কিবা বিপদ হ'লে কবি, আমি যি পাৰোঁ সহায় কৰিম। আৰু পিছে এতিয়া তহঁতৰ চলা মেলা কি হ'ব, আৰু পঢ়া শুনা কেনেকৈ কৰিবি? খৰচ পাতিবোৰ ক'ৰ পৰা আহিব এতিয়া? দেউতাই গাড়ী চলাই জমা কৰি থোৱা কেইটামান পইচা আছে খুৰী, সেয়া আমি কেইদিনমান চলিব পাৰিম। আৰু মই ভাবিছোঁ এতিয়াৰ পৰা মই দেউতাৰ অটোখনকে চলাম। সেয়া যি পাওঁ তেনেকৈ ঘৰো চলাব পাৰিম, আৰু ইহঁত দুটাকো পঢ়ুৱাম। মই পঢ়া শুনা নকৰোঁ আৰু খুৰী। তই ঠিকেই ভাবিছ, ইহঁত দুটাক কষ্ট পাবলৈ নিদিবি, আৰু ইহঁতক তই ভালদৰে পঢ়া শুনা কৰিবলৈ দিবি। ইহঁত এদিন ডাঙৰ মানুহ হ'ব। কিবা বিপদ হ'লে কবি, যি পাৰোঁ সহায় কৰিম। আৰু মই এতিয়া যাওঁ দে। ঠিক আছে খুৰী, আপুনি যাওক তেতিয়া। পিছে মাজে সময়ে আহি থাকিবচোন, আমাৰো ভাল লাগিব তেতিয়া। অ' বাবা, তই আকৌ গাড়ী ভালদৰে চলাবি, আৰু বহুত দেৰিলৈকে নাথাকিবি কিন্তু, আমাৰ অকলে ভয় লাগিব নহয়। হয় বা, তই নহ'লে আমাৰ অকলে ৰাতি ভয় লাগিব নহয়, আৰু তই নাথাকিলে থাকিবলৈ বৰ বেয়া লাগে। হ'ব বাৰু, মই সোনকালে আহিম, তহঁতি চিন্তা কৰি নাথাকিবি। আৰু ভাত পানী বনাই থৈছোঁ, সেয়া খাই ল'বি। স্কুললৈ যাবি কিন্তু। হ'ব বা, আমি ভাত পানী খাই স্কুললৈ যাম, তই এতিয়া যা, দেৰি হ'ব নহ'লে তোৰ। ভাইটি, ব'ল আমি ভিতৰলৈ যাওঁ, ভাত পানী খাই স্কুল যাব লাগিব নহয়। দেখিছ নহয় বায়ে আমাৰ কাৰণে কিমান কষ্ট কৰিছে। ব'ল ব'ল, মোৰ বৰ ভোক লাগিছে, সোনকালে ভাত খাই স্কুললৈকে যামগৈ আৰু। বোলে আজি ইমান সময় গাড়ী এখনো নাই যে, আৰু সদায় আহে যে অটোখন, আজি নাই অহা নেকি? ময়ো তাকে ভাবি আছোঁ, নাহিলে দিগদাৰেই হ'বচোন। আৰু তাতে কালি স্কুলত প্ৰগ্ৰেম আছে, আৰু আজি যদি কাপোৰ কিনিব নোৱাৰোঁ কি হ'ব বাৰু? সোনকালে কেনেকৈ টাউন পাবগৈ পাৰোঁ সেইটোহে চিন্তা কৰি আছোঁ। আৰু অলপ সময় ৰওঁ, যদি নাহে কিবা এটা কৰিব লাগিব ৰ। অঁ এইখন আহিছে, ব'ল ব'ল সোনকালে যাওঁ ব'ল। অঁ এইজনীচোন মুনুকণ, তাই আকৌ কেতিয়াৰ পৰা অটো চলাবলৈ ল'লে? অ' মুনুকণ, তই অটো চলাইছ যে, তহঁতৰ দেউতাৰ কি হ'ল? কি খবৰ দিমলি, দেউতাই অটো চলাই থাকোঁতে এক্সিডেণ্ট হৈছিল। হস্পিটেললৈ নিলোঁ যদিও দেউতা নাবাচিল। এতিয়া ভাইটি আৰু ভণ্টিক পঢ়ুৱাবও লাগে, ঘৰো চলিব লাগে, অসুবিধা হয় যে, সেয়ে মই অটো চলাবলৈকে ল'লোঁ আৰু। অঁ হয় নেকি? আমি এইটো কথা গমেই নাপাওঁ। সিদিনা আমি স্কুলত পাতিছোঁহে, তই আজিকালি কিয় স্কুললৈ নহা হ'লি? মই স্কুল নাযাওঁ আৰু, ভাইটি আৰু ভণ্টিকো পঢ়ুৱাব লাগে যে, পইচা পাতিৰ দিগদাৰ হয় কাৰণে মই অটোকে চলাবলৈ লৈছোঁ আৰু। সিহঁত দুটাকে পঢ়াই মেলি ডাঙৰ মানুহ কৰিব লাগিব। তহঁতি ক'ৰবাত যাওঁ যদি সোনকালে উঠ, গাড়ীতে কথা পাতি যাম। অঁ তই ঠিকেই কৈছ, আমাৰ দেৰিও হৈছে। ঐ আহ আহ, সোনকালে উঠি লওঁ। বা ইমান দেৰি হৈছেনে? মোৰ মনটো বৰ বেয়া লাগি আছে। তাই চাগে বহুত কষ্ট হৈছে ন আমাৰ কাৰণে। আহি পাব হৈছে আৰু ৰ, তই মন বেয়া কৰি নাথাকিবি আকৌ। আৰু বায়ে এই কথা জানিলে মনতে দুখ পাব নহয়, মই আছোঁ নহয় তোৰ লগত।
আহিলি বা, ইমান দেৰি হ'ল নে তোৰ? ইমান দেৰি কৰিলি নে বা? মোৰ মনটো বেয়া লাগি আছিলে আকৌ তই নহাৰ কাৰণে। হয় নেকি? ভাড়া কেইটামান পালোঁ, একেবাৰে মাৰি থৈ আহিলোঁ আকৌ। পইচা কেইটামানো বেছিকৈয়ে পালোঁ। আৰু তহঁতৰ কাৰণেও এতিয়া পইচা লাগিব নহয়, পঢ়া শুনাৰো খৰচ, ঘৰ চলিবলৈ। সেইকাৰণে দেৰি হ'লে চিন্তা নকৰিবি। আৰু তহঁতৰ কাৰণে মই এইখিনি কৰিবই লাগিব দে। তহঁতি পিছে কিবা খালিনে নাই? ভণ্টি, ভাইটি চাগে ভোক লাগি আছে, সি কিবা খালেনে নাই? খালে বা, তাৰ এতিয়া ভোক লাগি থকা নাই, তই নহাৰ কাৰণেহে সি মন বেয়া কৰি আছিল। ব'ল তেতিয়া, এতিয়া আমি পাকঘৰলৈকে যাওঁ, কিবা খাবলৈ যোগাৰ কৰোঁগৈ ব'ল ৰাতিৰ কাৰণে। ব'ল বা, মই তোক সহায় কৰি দিম। ইমান সময় ৰখি আছো, গাড়ী এখনো পোৱা নাই অ'। কোনোবাই একো নিবই নিবিচাৰে গাড়ী পালেও, পইচা দিব নোৱাৰো যে। এইখনকে সুধি চাওঁচোন, মন্দিৰলৈ লৈ যায় বা কিজানি। বোপাই, ক'ত যাবানো? মোক এই ওচৰৰ মন্দিৰটোলৈ লৈ যাবা নেকি? লৈ যাম, পিছে 50 টকা দিব লাগিব কিন্তু। মোৰ হাতত এটকাও নাই নহয় বোপাই, পাৰা যদি এনেকৈয়ে লৈ যোৱাচোন। বহুত সময় ৰখি আছো এইখিনিতে। এনেকৈ পইচা নিদিয়াকৈ মই নিব নোৱাৰোঁ। মোৰ এইখন এনেই নচলে নহয়, এইখিনিতে ৰখি থাকক, কোনোবা নিয়া মানুহ পালে গুচি যাব। ক'ত যাব আইতা? আইজনী, মই এই আগত থকা মন্দিৰটোলৈ যাবলৈ এইখিনিতে বহুত সময় ৰখি আছো, কিন্তু পইচা দিব নোৱাৰাৰ বাবে মোক কোনেও নিব বিচৰা নাই। ৰখি ৰখি আমনি লাগি গৈছেগে। হয় নেকি? তেতিয়াহ'লে মোৰ ইয়াতে উঠক আইতা, মই আপোনাক থৈ আহিমগৈ। কিন্তু মোৰ পইচা নাই যে আইজনী, মইতো তোমাক ভাড়া দিব নোৱাৰিম। হ'ব আইতা, আপুনি মোক পইচা দিব নালাগে, মই আপোনাক থৈ আহিমগৈ, সোনকালে উঠক আপুনি। তুমি বৰ ভাল আইজনী, তোমালোকৰ দৰে ল'ৰা ছোৱালী থাকিলে বুঢ়া বুঢ়ী মানুহবোৰৰ কেতিয়াও কষ্ট নহ'লহেঁতেন। হ'ব আইতা, আপুনি এতিয়া উঠক, দেৰি হ'ব নহয় নহ'লে। মাজনী, মই এই মন্দিৰলৈকে আহিবলৈ বিচাৰিছিলোঁ, পালোহি এতিয়া, তুমি যোৱা। হ'ব আইতা, আপুনি যাওক তেতিয়া। ভগৱানে তোমাক মংগল কৰক আইজনী, মই যাওঁ এতিয়া। ময়ো সোনকালে ঘৰলৈকে যাওঁ, ইহঁত দুটাইও চাগে বাট চাই আছে। কি আচৰিত, এইটোচোন সোণৰ মুদ্ৰাৰে ভৰি ভৰা টেকেলি। এই আইতাগৰাকীয়েতো তেওঁৰ পইচা নাই বুলি কৈছিল, এইটো কাৰ থাকি গ'ল? মই দেৰি কৰি নাথাকোঁ, মই তেওঁক মাতি আনো, এইটো তেওঁৰে হ'ব চাগে। এইমাত্ৰ আইতাগৰাকী গাড়ীৰ পৰা নামি আহিছিল, তৎক্ষণাতে নাইকিয়া হৈ গ'ল যে। তেওঁ আচলতে হয় কোন? আৰু এই সোণৰ মুদ্ৰাখিনি কিয় দি গ'ল? তেওঁ মানুহ নহয় চাগে। আমাৰ দুখবোৰ দেখি চাগে ভগৱানে এনেকৈয়ে আমাক সহায় কৰিছে, আৰু আমাৰ মা দেউতাই চাগে আমাক আঁতৰৰ পৰাই চাই আছে, আমাৰ যাতে কষ্ট নহয় তাৰ কাৰণে চাগে মা দেউতাই এয়া কৰি দিছে। মই দেৰি কৰি নাথাকোঁ, সোনকালে ঘৰলৈকে যাওঁ, ভাইটি ভণ্টিয়ে মনতে খুব ভাল পাব এইটো দেখি। মই ইয়াৰ পৰাই এখেতক সেৱা এটা কৰি যাওঁ। আইতা, আপুনি চাগে কোনোবা ভগৱান আছিল, মানুহৰ ৰূপ ধৰি এনেকৈয়ে আমাক সহায় কৰিছেহি। আমাৰ দুখবোৰ দেখি আপুনি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিলে, আপোনালৈ সদায় সেৱা জনাই থাকিম আইতা। সঁচাকৈয়ে আইতাগৰাকী কোনোবা ভগৱান আছিল। হে মা, তোমাক সহজ সবাৰ প্ৰণাম জনাইছোঁ। এই বিপদৰ সময়ত তুমি আমাক চকু মেলি চাইছা। ভাইটি ভণ্টি দুটাক লৈ মোৰ বহুত চিন্তা হৈছিল। এতিয়াৰ পৰা আৰু আমাৰ কোনো বিপদ নহয়, মোৰো বেছি কষ্ট নহয়। তোমাক আকৌ কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ মা। এতিয়াৰ পৰা আৰু তোমালোকৰ কোনো চিন্তাৰ কাৰণ নাই। মই মোৰ ভক্তক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। তোমালোকৰ ভক্তিত মই ধন্য হৈছোঁ। তুমি এতিয়া ঘৰলৈ যোৱা, আৰু তোমাৰ ভাইটি ভণ্টি দুটাক লৈ তুমি সুখেৰে থাকাগৈ। মা দেউতাৰ কথা আৰু মনত পেলাই নাথাকিবা। সঁচাকৈয়ে, যাৰ কোনো সহায় নাথাকে তাক সদায় ভগৱানে সহায় কৰে। মা দেউতা, তোমালোক য'তেই আছা তাৰ পৰাই আমাক চাই থাকিবা, আমি যাতে সদায় সুখেৰে থাকিব পাৰোঁ। এতিয়া সোনকালে ঘৰলৈকে যাওঁ, ভাইটি ভণ্টিক এই খবৰটো দিওঁগৈ। মা, আহিলি তই? আহিলোঁ, তহঁতলৈ এটা বৰ ভাল খবৰ আছে অ'। কি ভাল খবৰ মা?
ওচৰলৈ আহ আকৌ, এইখিনি সোণৰ মুদ্ৰা চাইছোন। ইমানবোৰ সোণৰ মুদ্ৰা ক'ত পালি বা? আজি বুঢ়ী মানুহ এগৰাকী লগ পাইছিলোঁ। তেওঁৰ হাতত পইচা নাছিল। তেওঁ মোক মন্দিৰলৈ লৈ যাবলৈ কৈছিল। তেওঁ পইচা নিদিয়াকৈয়ে মই লৈ গ'লোঁ। বেলেগক কৈছিল যদিও পইচা দিব নোৱাৰাৰ বাবে কোনেও তেওঁক নিব বিচৰা নাছিল। তেওঁ গাড়ীৰ পৰা নামি যোৱাৰ পিছতে মই ঘূৰি চাই দেখোঁ যে সোণৰ মুদ্ৰাৰে ভৰি থকা এটা টেকেলি মোৰ গাড়ীতে আছে। কিন্তু তেওঁক মই বিচাৰি যাওঁ যদিও তেওঁক মই দেখা নাপালোঁ। মই তেওঁক তাৰ পৰাই সেৱা জনালোঁ আৰু সেৱা জনাৰ পিছত দেখোঁ যে তেওঁ ভগৱান ৰূপত মোৰ আগত থিয় দিছে। এতিয়াৰ পৰা আৰু আমাৰ কোনো কষ্ট নহয়, গম পাওঁ। আমাৰ দুখবোৰ দেখিয়ে ভগৱানে আমাক সহায় কৰিছে আৰু মা দেউতাই আমাক দূৰৰ পৰাই সহায় কৰি আছে। এতিয়াৰ পৰা আৰু তহঁতিও ভালদৰে পঢ়িব লাগিব আৰু ময়ো পঢ়া শুনা কৰিম। অলপ দিনৰ কাৰণে আৰু অটো নচলাওঁ। এইটোচোন বহুত ভাল কথা বা। অঁ, এইটো বহুত ভাল খবৰ আমাৰ কাৰণে। আমি সদায় ভগৱানক পূজা কৰিব লাগে। তেতিয়া তেওঁ তেওঁৰ ভক্তক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। এতিয়াৰ পৰা আৰু আমাৰ কোনো কষ্ট নহয়, গম পাওঁ। ব'ল এতিয়া আমি ভিতৰলৈ যাওঁ। এই মুদ্ৰাখিনি ভালকৈ ৰাখিব লাগিব আৰু সদায় সৎ কামত ব্যৱহাৰ কৰিব লাগিব। ব'ল বা ভিতৰলৈ যাওঁ। এইখিনি আমি ভালদৰে ৰখাৰ ব্যৱস্থা কৰোঁগৈ। আৰু আমাৰ মা দেউতাই যে আমাক কেতিয়াও কষ্টত পৰিবলৈ নিদিয়ে, সেয়া আমি প্ৰমাণ পালোঁ বা। তেওঁলোক আমাৰ লগত নাথাকিলেও তেওঁলোকে আমাক দূৰৰ পৰাই সদায় চাই থাকে। তই ঠিকেই কৈছ অ'। ব'ল এতিয়া আমি ভিতৰলৈ যাওঁ ভাইটি। ব'ল, এতিয়াৰ পৰা আৰু তোৰ কোনো কষ্ট নহয় আৰু তোক এৰি থৈ মই এতিয়াৰ পৰা কলৈকো নাযাওঁ। ব'ল এতিয়া এইখিনি আমি ভালদৰে ৰখাৰ ব্যৱস্থা কৰোঁগৈ।